আনফালে আমাৰ চেছ কম্পিটিশ্যন আৰম্ভ হ'বলৈ গৈ আছে সেয়েহে সকলো চেছ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব অহা খেলুৱৈক সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল ধন্যবাদ শৰ্মা সান্নিধি बे दैदेननायाव नैबे नैथि खेल महारना फुटबलजरा एलएसि लेभेल जे खेला बे दिनैनिफ्राय जागायबाय दा बे फुटबलजरा एलएसियावहाय टोटेल 26टा बीसीडीसी नि गेजेरावहाय खेलाया जागोन आरो बेवहाय 3900 सो प्लेयार्सफोर दङ आरो बेवहाय 6टा इभेन्टआवहाय खेलाया जागोन बे दिनैहाय फार्स्ट स्टार्टिं जाबाय आसा खालामदों बे खेल महारननि गेजेरजों जोंनि खना खनला गामि सिंनिफ्राय जोंनि गेलेगिरिफ्रा बिथांमोना मोनसे जौगानाय फैगोन होननानै जोङो आसा खालामनो हायो आरो बे खेल महारननि गेजेरजोंहाय जे जोंनि इयुन जेनारेसन जे लाइमोनफोरनि गेजेराव मोनसे सांग्रांथि लाबोनो गेलेनायनि गेजेरजों जोङो नुनो मोनदों जे जोंनि आसाम परवर्ती मेचखन हबो 2 नम्बर ग्राउन्डआव गोबां साक्सेस जानायखौ जों नुनो मोनदों दिनैहाय जोंनि गोबां बेबायदिनो गेलेगिरिफोर दङ जायफोर गेलेगिरिफ्रा गावनि जिबनखौ दानानैबो लानो हादों जेरै हिमा दासमोन दङ जोंनि हलिचरनमोन दङ बिथांमोना खेलानि गेजेरजों जोंनि नैबे थानाय 1 नम्बर ग्राउन्डनि फुटबल मेचआ जोबनायनि दानानै लानो हादों बेखायनो आसा खालामो जे खेला गेलेनायनि गेजेरजोंबो जों गावनि जौगानायखौ जोङो बेनिखायनो बे टीमफोरखौ 2 नम्बर ग्राउन्डआव रिपर्ट এটা আমাৰ সুন্দৰ দিন বুলি আমি ধৰি লৈছো আমাৰ ইতিমধ্যে আমাৰ ভিসিডিসি লেভেলত খেলবিলাক হৈ গৈছে আৰু ভিসিডিসি লেভেলৰ ইভেন্ট ওয়াইজ যিসকল জিকিছে আজি এলএসি লেভেলৰ মাৰ্চলি ঝৰা ভিসিডিসি প্ৰধান উদ্দেশ্যটো হৈছে যে আমাৰ গাঁৱৰ লেভেলৰ যিবিলাক ল'ৰা ছোৱালী খেলুৱৈ আছে তেখেতসকলৰ প্ৰতিভা আছে কিন্তু আমি মঞ্চ এখন পোৱা নাছিলোঁ আৰু যোৱা বছৰৰ পৰা এই সুবিধাটো আমাৰ চৰকাৰে দিছে আৰু এই বছৰো আমি তেনেকুৱা কৰি খেল আৰম্ভ কৰি ভিসিডিসি লেভেলৰ পৰা এলএসি লেভেলৰ প্লেয়াৰবিলাক লৈ আহিছোঁ আৰু ইয়াৰ পৰাই মই আশা কৰিছোঁ যে এলএসি লেভেলৰ পৰাই গৈ আমাৰ যিটো ডিষ্ট্ৰিক্ট লেভেলতে আমাৰ পৰ্বতজৰা এলএসিৰ পৰা যাতে খেলুৱৈ আমাৰ যায় আৰু ষ্টেট লেভেলত খেলিব পাৰে এইটো হয় আজি খেল মহাৰণ যেটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে গোটেই অসমত খেল মহাৰণৰ যে আয়োজন কৰিছে তো সেই মৰ্মে আজি পৰ্বতজৰা এলএসি হিচাপে আজি আমি ইয়াত উদ্বোধনী কৰিলোঁ আজিৰ সেই উদ্বোধনী অনুষ্ঠানত আমাৰ গৌৰীপুৰৰ এমএলএ নিজানুৰ সাহাবে ইয়াত উপস্থিত হৈছে মুখ্য অতিথি হিচাপে আৰু আমাৰ ইয়াত উপস্থিত হৈছিলে আমাৰ এছডিও মেম তাৰ লগতে আমাৰ মেজিষ্ট্ৰেট দ্বয় আৰু এনেকা আমাৰ পৰ্বতজৰাৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত হৈছে খুব সুন্দৰভাৱে আজিৰ এই উদ্বোধনী অনুষ্ঠানখন আমি ইয়াত উদযাপন কৰিলোঁ এতিয়া আমাৰ ফুটবল খেল চলি আছে ইফালে কাবাডী চলি আছে ঠিক তেনেদৰে 4 দিন জৰা আমাৰ এই খেলখন আমাৰ এই পৰ্বতজৰাৰ কাজিগাঁও এছএমবি ষ্টেডিয়ামত হৈ থাকিব তো গতিকে মই আশা কৰিছোঁ আমাৰ পৰ্বতজৰা অঞ্চলৰ যিমান খেলপ্ৰেমী ৰাইজ আছে যাতে এখেতসকলে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু বিশেষভাৱে ইয়াৰ পৰ্বতজৰাৰ আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ ডিএছৰ পৰা আৰম্ভ কৰি এছডিএছ আৰু লগতে আমাৰ পিআইসকল আমাৰ অফিচাৰসকল সকলো ইয়াত উপস্থিত হৈছে এখেতসকলে খুব সুন্দৰভাৱে খেলখন পৰিচালনা কৰি আছে তো গতিকে মই আজি নিউজ চেনেলৰ যোগেদি আৰু বদলেণ্ড ৰাডাব আৰু বদলেণ্ড বুবলি এই তিনিওটা নিউজ চেনেলৰ যোগেদি মই অনুৰোধ জনাম বা সকলো আমাৰ খেলপ্ৰেমী ৰাইজে যাতে ইয়াত আহি পেলাই আমাৰ যিবিলাক উঠি অহা খেলুৱৈসকল আছে এখেতসকলক যাতে সমৰ্থন আমাৰ ইয়াত ইভেণ্টছ হিচাপে আমাৰ 1 নম্বৰত ফুটবল আছে কাবাডী আছে চাইকেলিং আছে তাৰপিছত দবা খেল আছে তো তেনেকৈ আৰু আমাৰ কাবাডীটো মেন্স এণ্ড উমেন্স দুটা মানে মেন্সৰো আছে উমেন্সৰো আছে ঠিক তেনেকৈ ফুটবল তেনেকৈ
খেলখন আজিৰ পৰা আৰম্ভ হৈ 20 তাৰিখত শেষ হ'ব। ডেট মিনছ 4 দিনত মানে 20 তাৰিখে খেলখন শেষ হ'ব ইয়াত। তাৰপিছত ইয়াত শেষ হোৱাৰ পিছত আমি মানে ডিষ্ট্ৰিক্ট পৰ্যায়ত লৈ যাম। ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পিছত মানে ষ্টেটলৈ যাব আৰু